নমস্কাৰ, মই পুলিন ভূঞাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ পেজলৈ। বন্ধুসকল, আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হ'ল যে বৰ্তমান অসমৰ বিভিন্ন ঠাইত, বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ ফালেও চকুত এবিধ বিশেষ ৰোগে দেখা দিছে, চকুৰ ৰোগে দেখা দিছে। আপোনাৰ শিশুৰ পৰা ধৰি জ্যেষ্ঠ লোকলৈকে এই ৰোগটো বিয়পি পৰিছে। ই এক ধৰণৰ সংক্ৰামক বা খচৰা ৰোগ হয়। গতিকে এই ৰোগটোৰ বিষয়ে মই কিছু কথা, যিখিনি কথা জানিছোঁ আপোনালোকক জনাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। মই এগৰাকী ডাক্তৰ নহয়, এগৰাকী শিক্ষকহে। গতিকে মই এগৰাকী বিশেষজ্ঞ, চকুৰ বিশেষজ্ঞৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলোঁ সাৰথি 104ৰ জৰিয়তে। তেওঁলোকে মোক যিবিলাক তথ্য জনাইছিল, যিখিনি কথা জনাইছিল, সেই কথাখিনি আপোনালোকক আগত মই অৱগত কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল যে এই চকুৰ ৰোগটো কেনেধৰণৰ, ইয়াৰ লক্ষণ বা ছিমটমছবিলাক কি, বা ই কেনেধৰণে প্ৰভাৱ পেলায়, বা কেনেকুৱা ধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত এই ৰোগটোৱে বেছি আক্ৰমণ কৰে। এতিয়া প্ৰথমেই মই ৰোগৰ ছিমটমছ বা সংকেতৰ কথা ক'ব বিচাৰিছোঁ, লক্ষণসমূহৰ কথা ক'ব বিচাৰিছোঁ। যে কি হয়, চকুত প্ৰথমতে খজুৱতি আৰম্ভ হয় বা চকুটো খুব বিষায় বুলি কৈছে। আৰু কি কৈছে যে মাজে মাজে কেতিয়াবা জ্বৰ উঠিব পাৰে বা তেনেকুৱা ধৰণৰ হয়। খুব খচখচনি ল'ব, কিবা এটা চকুৰ ভিতৰত সোমাই থকা নিচিনা লাগে, আৰু চকুটো খুব ৰঙা পৰিব, চকুটো খুব ৰঙা পৰি যায়, আৰু কেতিয়াবা সেই জ্বৰো আহে বুলি কৈছে। গতিকে এনেধৰণৰ লক্ষণ দেখা পালে বা চকুটো গধুৰ গধুৰ লাগিব পাৰে। এই ৰোগটো আগৰ সেই জয় বাংলা টাইপৰ ধৰণৰ, জয় বাংলা বুলি এবিধ মানে চকুৰ ৰোগ আগতে আছিলে, সেই তেনেকুৱা ধৰণৰ বুলি চিকিৎসকগৰাকীয়ে উল্লেখ কৰিছিলে। এতিয়া এই ৰোগটো হোৱাৰ লগে লগে আমি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। এইটো 7-10 দিন মানে অলপ নিজকে মানে সাৱধানতা অৱলম্বন কৰিলে এইটো ভাল হৈ যায়। এতিয়া পৰাপক্ষত কোনো ব্যক্তি যদি ইয়াত এই ৰোগত আক্ৰান্ত হয়, তেতিয়াহ'লে যদি শিশু হয় তেতিয়া বিদ্যালয়লৈ পঠোৱাটো উচিত নহ'ব, মই ভাবোঁ। চিকিৎসকেও তেনেধৰণে কৈছে। আকৌ যদি অন্য কোনোবা ব্যক্তি, জ্যেষ্ঠ ব্যক্তি আক্ৰান্ত হয়, তেতিয়াহ'লে নিজকে অলপ সমাগমৰ পৰা, সমাগমৰ পৰা আঁতৰি থাকিলে ভাল, যিহেতু এইটো বিয়পে। এতিয়া কথা হ'ল, ই বিয়পে কেনেকৈ? ই বিয়পে বেছিকেলি হাতৰ পৰা, মানে হাতখন লেতেৰা কৰি যেনেধৰণে আমাৰ কৰোণা বিয়পিছিলে, ঠিক তেনেকৈ আমাৰ হাতখন যেতিয়া তেতিয়াই আমি চকুত লগাব নালাগে। এইটো এক ধৰণৰ আমাৰ এটা প্ৰতিৰোধ ব্যৱস্থা ইয়াৰ বাবে। গতিকে আমি হাতখন সঘনাই চাবোনেৰে ধুই থাকিব লাগিব, বা কৰোণাৰ দৰে আমি চেনিটাইজাৰ বা তেনেধৰণৰ বস্তু ব্যৱহাৰ কৰি আমি হাতখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। হাতখন যাতে শিকুতীয়া বা আমিও হঠাতে হাতলৈ চকুলৈ নিনিওঁ, সেই বস্তুটো আমি চাব লাগিব। আৰু দ্বিতীয়তে, যদি কোনোবা চকুৰ ৰোগত আক্ৰান্ত হয়, তেনেহ'লে মানে এখন খুব চফা কাপোৰে চকুটো মুচিব লাগিব। আৰু দুটা চকুৰ কাৰণে ডাক্তৰে কৈছে যে দুখন নেপকিন বা তেনেধৰণৰ চফা কাপোৰ ল'লে ভাল হয়। গতিকে আৰু সেই দুখন চকুত ব্যৱহাৰ কৰাৰ পাছত সেই দুখন একেবাৰে পুৰি পেলাবলৈ বা ধ্বংস কৰি পেলাবলৈ কৈছে, যাতে নিবিয়পে। ঠিক তেনেকৈ বৰ ধূলি মাকতি বা তেনেকুৱা ধৰণৰ পৰাও কিছু অপকাৰ হয়। গতিকে এই ধূলি মাকতিৰ পৰা আঁতৰি থাকিব লাগিব, হাতখন ধুই থাকিব লাগিব। আৰু চশমা, মানে যিহেতু আমি ছানগ্লাছ বা তেনেকুৱা ধৰণৰ ডাঠ গ্লাছৰ চশমা পিন্ধিলেও কিছু প্ৰটেকশ্যন হয় বুলি কৈছে, আৰু জনসমাগমৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে ডাক্তৰে। এতিয়া এইটো ৰোগৰ পৰা সকাহ পোৱা যায়। আৰু দেখা যায় যে শিশুসকলৰ ক্ষেত্ৰত এইটো আমাৰ গাঁৱতো 2-1 হৈছে, বা আমাৰ স্কুলতো তেনেকৈ 2-এগৰাকী ৰোগী বা শিশুৰ ধৰা পৰা দেখা গৈছে। গতিকে এই ৰোগটোৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হ'ল যে প্ৰতিৰোধ ব্যৱস্থাটো, যে আমি হাতখন চাফা কৰি ৰাখিব লাগিব, আৰু সংক্ৰমিত ব্যক্তিৰ ওচৰৰ পৰা অলপ আঁতৰি থাকিলে ভাল। আৰু কি কৰিব লাগিব, যিটো আমাৰ স্বাস্থ্যবিধিসন্মত নিয়ম, ঘৰৰ চৌপাশবিলাক চাফ চিকুণ কৰি ৰখা, ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা, এই কথাবোৰ গুৰুত্ব দিলে এই বেমাৰটো কিছু ক্ষেত্ৰত সকাহ পায়। আৰু যদি বোলে খুব চকুটো খচখচনি হয়, মানে তেনেকুৱা হৈ আছে, ৰঙা হৈ আছে, এসপ্তাহৰ পিছতো ভাল হোৱা নাই, চকুৰ পৰা পুজ বা যেনেকুৱা জাতীয় ডাঠ পদাৰ্থ ওলাইছে, তেতিয়াহ'লে লগে লগে চকু চিকিৎসকৰ ওচৰলৈ যাবলৈ
মই যিগৰাকী চিকিৎসকৰ লগত কথা পাতিছিলোঁ তেওঁ পৰামৰ্শ আগবঢ়াইছে। গতিকে এইটো হ'ল আমি মানে এৱাৰনেছ বা আমি সাৱধানতা অৱলম্বন কৰিয়েই এই বেমাৰটিৰ পৰা আমি হাত সাৰিব পাৰিম। গতিকে একমাত্ৰ হ'ল উপায়টো হ'ল সাৱধানতা ল'ব লাগিব আৰু আমাৰ যদি ইমিউনিটি শৰীৰৰ মানে ৰোগ এইটো প্ৰতিৰোধ কৰা ক্ষমতা থাকে সেইটো বঢ়াবৰ বাবে আমি সেইমতে এই যিবিলাক খাদ্য বা প্ৰটিনজাতীয় খাদ্য সেইবিলাকো খাব লাগিব। গতিকে এই বেমাৰটোলৈ আমাৰ কোনো ভয় খোৱাৰ প্ৰয়োজন নাই, কিন্তু সাৱধানতা অৱলম্বন কৰিলেই আমি এই বেমাৰটিৰ পৰা ৰক্ষা পাব পাৰিম। গতিকে আপোনালোকে গতিকে জনালোঁ। আৰু আপোনাৰ চকুৰ ক্ষেত্ৰত ঔষধৰ ক্ষেত্ৰত তেওঁ দুবিধ ঔষধৰ কথা কৈছিলে, যিহেতু মই ডাক্তৰ নহয়, গতিকে আপোনালোকে সেই ঔষধবিধৰ নাম এতিয়া মই ক'ব নোৱাৰিম। যিহেতু চকু চিকিৎসকক দেখাইহে সেই ঔষধবিলাক আপোনালোকে ল'ব লাগিব। আই ড্ৰপ দুবিধৰ নাম কৈছিলে, সেই দুবিধ চকুত ল'লেও ভাল হয়। আৰু চকুত আপুনি পানী মাৰিব পাৰে। পানী হ'ব লাগিব আপোনাৰ উতলাই গৰম কৰি, মানে উতলাই লোৱা পানী পৰিষ্কাৰভাৱে মানে ঠাণ্ডা কৰি ৰখা পানীহে চকুত মাৰিবলৈ কৈছে। যিকোনো পানী বা অপৰিষ্কাৰ পানী যদি আমাৰ চকুত লগোৱা হয় বা যিকোনো পানী দেখিলেই যদি আমি চকুত লগাওঁ সেই পানীও অপকাৰহে কৰিব পাৰে। গতিকে এইখিনি কথাই ক'লোঁ। গতিকে শিশুসকলক এনেধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰে বচাই ৰাখিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টি যাতে শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটি আগুৱাই নিয়াত এনেধৰণৰ যোগাত্মক কথা যাতে আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব পাৰোঁ সেই সুবিধাখিনি আমাক আপোনালোকে দিব বুলি ভাবিলোঁ। পেজটি ফ'ল' কৰি যাব আৰু যদি কমেণ্ট বক্সত কিবা লিখিব বিচাৰে আমাক উৎসাহ উদ্দীপনা যোগাব বুলি আশা ৰাখি আজিলৈকে আমি এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ সকলোলৈকে।